শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আমি বিভিন্ন অসুবিধাৰ বাবে কিছুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। আজি পুনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। আপোনালোকলৈ অনুৰোধ, বিষয়টোৰ গুৰুত্ব বুজি অনুগ্ৰহ কৰি শেষলৈকে ভিডিঅ'টো চাই আপোনালোকৰ নিজৰ নিজৰ মতামতসমূহ আগবঢ়াব। বিষয়টো হৈছে, আমি কিছুদিন ধৰি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত এটা বিষয়ৰ ওপৰত আলোচনা আৰম্ভ হৈছে। বিষয়টো হৈছে সংৰক্ষণ। আমি সকলোৱে জানো, আমাৰ ভাৰতবৰ্ষত এটা জাতিভিত্তিক সংৰক্ষণৰ ব্যৱস্থা আছে, যিটোৰ অনুসৰি SC সকলে 15%, ST সকলে 7.5% আৰু OBC সকলে 27% ৰিজাৰ্ভেশ্যন পায়। এই ৰিজাৰ্ভেশ্যনক লৈ বৰ্তমান কিছু সংখ্যকৰ আচলতে অসুবিধাৰ সৃষ্টি হৈছে। যিসকল জেনেৰেল কেটেগৰীত পৰে, যিসকলে ৰিজাৰ্ভেশ্যনৰ আওতাত নাহে, তেওঁলোকে ইয়াক লৈ এটা বিৰোধ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে বিভিন্ন যুক্তি দিছে। আৰু এই যুক্তিখিনিৰ কিন্তু অধিকাংশই এটাৰ যুক্তিৰ ওপৰতে নিৰ্ভৰ কৰি দিয়া দেখা গৈছে, যিটো অৰ্থনৈতিক। কিন্তু আচলতে আমি এটা কথা এই সংৰক্ষণৰ ওপৰত মাত মাতিবলৈ হ'লে চাব লাগিব, আচলতে আমাৰ ভাৰতবৰ্ষৰ যিটো সংৰক্ষণৰ ব্যৱস্থা, এইটো অৰ্থনৈতিকটোতকৈও বেছি গুৰুত্ব দিয়া হৈছে ইয়াত, যিটো এটা সামাজিক ন্যায়ৰ ক্ষেত্ৰত। কাৰণ আমি সকলোৱে জানো, ভাৰতবৰ্ষৰ ইতিহাস যি পঢ়িছে তেওঁলোকে জানে, ভাৰতবৰ্ষত যিসকল দলিতসকল হওক বা শূদ্ৰসকলক হেজাৰ হেজাৰ বছৰ ধৰি যি শোষণৰ ইতিহাস আছে, সেই ইতিহাসৰ সেই কলংকিত অধ্যায়সমূহৰ পৰা হেজাৰ হেজাৰ বছৰৰ শোষণৰ পিছত যোৱা মাত্ৰ কেইবছৰ হৈছে, 70 বছৰৰ আগত ভাৰত স্বাধীন হোৱাৰ পিছত যেতিয়া সংবিধান প্ৰণয়ন হ'ল, তাৰ পিছতহে আচলতে তেওঁলোকক সামাজিক, সেই যিসকল প্ৰতাৰণাৰ বলি হৈ আছিলে, তেওঁলোকক এটা সামাজিক ন্যায় দিবৰ কাৰণে এই সংৰক্ষণ ব্যৱস্থা লাগু কৰা হৈছিলে। আৰু এই যিটো সংৰক্ষণ ব্যৱস্থা, ইয়াৰ আচলতে দুটা মূল কথাটো হৈছে যে সকলো জাতিৰ পৰা, সকলো জনগোষ্ঠীৰ পৰা, সকলো জাতিৰ পৰা প্ৰতিনিধিত্ব আহৰণ কৰা। গতিকে আমি এই বিষয়টোত যিসকলক মাত মতা দেখিবলৈ পাইছোঁ, সকলোৱে অধিকাংশই অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিছে। কিন্তু আমি তেওঁলোকৰ পোষ্টসমূহেই যদি ভালদৰে লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমি ক'বলৈ বাধ্য যে ভাৰতবৰ্ষত এতিয়াও সামাজিক ন্যায় প্ৰতিষ্ঠা হোৱা নাই, সামাজিক সমতা এতিয়াও প্ৰতিষ্ঠা হোৱা নাই। কাৰণ মই এটা ফেচবুক পোষ্ট দেখিবলৈ পালোঁ, যিটো ফেচবুক পোষ্টে আমাক অত্যন্ত দুখ দিছে। তাত পোষ্টটোত এজন উচ্চ বৰ্ণৰ লোকে লিখিছে যে আমি কিবা বেমাৰ হ'লে আমি ডাক্তৰৰ ওচৰলৈ যাওঁতে ডাক্তৰজনৰ উপাধি চাইহে আমি নিৰ্ধাৰণ কৰোঁ তেখেতৰ ওচৰলৈ যাম নে নাযাম। এনেধৰণৰ এটা পোষ্ট দেখিবলৈ পোৱা গৈছে। আচলতে এই পোষ্টটোৰ পৰাই এইটো প্ৰমাণিত হয় যে এতিয়াও যিসকলে সেই যুগে যুগে যিসকলে নিজকে উচ্চ বৰ্ণৰ বুলি ফিতাহী মাৰি নিম্ন বৰ্ণৰ বুলি এচামক যিসকল শিক্ষাৰ পোহৰৰ পৰা বা বিভিন্ন অধিকাৰৰ পৰা যুগে যুগে যিসকলক বঞ্চিত কৰি আহিছিলে, তেওঁলোকৰ সেই ধাৰণা এতিয়াও আচলতে নাইকিয়া হোৱা নাই। তেওঁলোকে এতিয়াও নিজকে উচ্চ বৰ্ণৰ বুলি এটা গদগদ হৈ থাকে। কিন্তু তেওঁলোকে যেতিয়া চাকৰি বাকৰিৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত যেতিয়া সংৰক্ষণৰ কথা আহে, তেতিয়াহে তেওঁলোকৰ সমতালৈ মনত পৰে। বাকী সময়ত তেওঁলোকৰ কিন্তু সেই সমতাৰ কথা মনত নপৰে। তেওঁলোকে নিজকে ডাঙৰ বুলি জাহিৰ কৰিবলৈ অকণমানো কৃপণালি নকৰে, বা তেওঁলোকৰ বৰঘৰতো তেওঁলোকে নিজ বুলি ভবাসকলক সোমাবলৈ দিয়াৰ কোনো নজিৰ আচলতে দেখিবলৈ পোৱাটো বিৰল হ'ব। গতিকে আমি এই ক্ষেত্ৰত এটা কথাই আমাৰ মতামত এনেধৰণেই যে এই যিটো সংৰক্ষণ ব্যৱস্থা আছে, এই সংৰক্ষণ ব্যৱস্থা এতিয়াও উঠাই দিবৰ পৰা এটা পৰিস্থিতি ভাৰতবৰ্ষত অহা নাই। যিটো সমতা আহিলে এই সংৰক্ষণ ব্যৱস্থা উঠাব পৰা যাব, তেনেধৰণৰ সমতা এতিয়াও দেখিবলৈ পোৱা নাই। সমাজত এতিয়াও উচ্চ নিচৰ ভেদাভেদ যিটো আছে, সেইটো এতিয়াও চলি আছে। গতিকে আমাৰ মতে এই সংৰক্ষণ ব্যৱস্থা যিদৰে চলি আছে তেনেদৰেই চলি থাকিব লাগে। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ এই সংৰক্ষণৰ ওপৰতনো মতামত কি, অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব।